সরকারে যে পঠাইছে নাকি সরকারে নপঠালেও সরকারে নপঠালেও সরকারের পৰা লৈ ল'ব। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল ক্লাছিক আছাম 3.0। চ' আজি এতিয়া আমি গৈ আছোঁ নগৰ পিনে আৰু এতিয়া হৈ গ'ল সন্ধিয়া আৰু কালি দেওবাৰ আছে, কালি বন্ধ থাকিব আৰু আপোনালোকক দেখুৱাম নগৰ কেনেকৈ মানুহৰ ভিৰ আছে, কেনেকৈ বস্তুবিলাক লৈ আছে। চেনিটাইজাৰ নাইকিয়া হৈ গ'ল, মানুহ বহুত বস্তু মানে শ্বৰ্ট পৰি গ'ল আৰু মাস্কৰো দাম বেছি হৈ গৈছে। চ' আপোনালোকক দেখুৱাম, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। চ' লেটছ গ'। কথাটো হ'ল যে কৰোণা ভাইৰাছৰ কাৰণে এতিয়া নগাঁৱত সকলো ঠাইত ডাষ্টবিন এটা আৰু হাত ধোৱাৰ পানী আৰু লগতে হেণ্ড ৱাছ দি দিছে। চাওক ইয়াত, আৰু প্ৰত্যেক দোকানত সোমাওঁতে আপোনাৰ হাত ধুই সোমাব লাগে। বিশাল হওক বা বিশাল মেগা মাৰ্কেট, যিকোনো শ্বপিং মলত সোমাওঁতে আপোনাৰ হাত ধুই সোমাব লাগে। চাওক, আৰু এতিয়া চিধা গৈ আছোঁ, তাৰ পৰা অলপ বস্তু কিনিম। বস্তু কিনি এতিয়া যামগৈ ঘৰত আৰু ভাবিছোঁ আপোনালোকক অলপ দেখাই লওঁ। আৰু ফাইনেলি বস্তু কিনি ল'লোঁ। চাওক, ইয়াত পুৰা ফাৰ্মাচীৰ লাইন আছে। নগৰ ভিতৰত আটাইতকৈ বেছি ফাৰ্মাচী ইয়াত আছে আৰু সকলো ডক্তৰৰ ঔষধ প্ৰায় ভাগে ইয়াতে পোৱা যায়। আৰু চাওক, এতিয়া চিধা গৈ আছোঁ, চিধা গৈ আৰু তাৰ পৰা অলপ মাস্ক এখন কিনিম, তাৰপিছত যামগৈ ৰুমত। চ' চাই থাকক। চ' আহি এতিয়া ফুটপাথৰ পৰা ভাবিছোঁ ইয়াত মাস্কৰ দোকান আছে, ইয়াৰ পৰা মাস্ক এখন কিনি লওঁ। এখন দি দিয়ক, দি দিয়ক। 30 টকাৰ মান 50 টকা খালি চৰকাৰে কৈছে 30 টকাৰ ওপৰত বেচিব নোৱাৰে। সরকারে যে পঠাইছে নাকি চৰকাৰে নপঠালেও চৰকাৰে নপঠালেও সরকারের পৰা লৈ ল'ব। সরকারের পৰা যে লৈ ল'ব না। চৰকাৰৰ পৰা ল'ম। চৰকাৰৰ পৰা ল'ব কৈছে। চাওক, এই মানুহজনে কৈছে চৰকাৰৰ পৰা ল'ব। চ' এই যিটো ক্লিপ দেখিলে, এই ক্লিপটো হৈছে তাৰ পৰা মাস্ক এখন কিনিব বিচাৰিছিলোঁ, কিন্তু মাস্কটোৰ দাম বঢ়াই দিছে। 30 টকাৰ মাস্কটো 50 টকা কৰি দিলে আৰু 50 টকাটো 100 টকা। চ' মই কৈছিলোঁ যে এনেকৈ চৰকাৰে কৈছিলে যে মাস্কৰ দাম আপোনালোকে 30 টকাৰ ওপৰত বেচিব নোৱাৰিব, ইমান কম দামী মাস্ক। চ' সি ক'লে যে মাস্ক চৰকাৰৰ পৰা কিনি লোৱা। চ' আপোনালোকে দেখিলে আৰু মই একো নক'লোঁ আৰু আহি গ'লোঁ। চাওক, মোৰ পিছফালে এতিয়া আহি গ'লোঁ শৰ্মা চুইটছত। পিছফালে আছে শৰ্মা চুইটছ আৰু তাৰ পৰা ভাবিছোঁ কিবা এটা খাই ল'ম। আৰু চাওক, এখন বহুত ধুনীয়া শৰ্মা চুইটছ, আৰু ফাইনেলি খালোঁ। খাই এতিয়া ৰুমৰ ফালে ৰাওনা হৈছোঁ। চ' আজিলৈকে ভিডিঅ'টো ইমানেই। চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব।